মই লৈছোঁ এটা কফি সৰি এইটো হেনা अच्छा এইটো হানিহে হয় আমাক বুলি ক'লে মানে ইফালে বিয়া সিফালে বিয়া মানে চাৰিওফালে বিয়াই বিয়া দেখি আছোঁ এতিয়ালৈ মোক কোনো মাতা নাই কিন্তু হয়তো নিশ্চয় মাতিব পাৰে সেয়ে ভাবিছোঁ আজি অলপ ধুনীয়া হৈ থাকোঁ মুখখন অলপ ধুনীয়া কৰি ৰাখোঁ মানে যদি কোনোবাই তৎক্ষণাত মাতি দিয়ে যাব লগা হৈ যাব পাৰে তো কেনেকৈনো একদম ধুনীয়া কৰোঁ মুখখন আপোনালোকে ভিডিঅ'টো চাই থাকক যদি আপোনালোকক কোনোবাই বিয়াত মাতে তেনেহ'লে এনেকৈ ধুনীয়া হৈ যাব দেই মোৰ মানুহজনে মোক ৱাশ্বিং মেচিন বুলি সদায় ভাবে কাৰণ তেওঁ কাপোৰখিনি খুলি কৈ দলিয়াই থৈ যাব বোলে এইটোতে মই কাপোৰখিনি থৈ দিছোঁ তুমি ধুই দিবা আৰু মোক কৈ বোলে তুমি কাপোৰ ধুবই নাজানা আমাৰ মায়েহে ধুনীয়াকৈ ধুব জানে সেয়ে ভাবিছোঁ এইবাৰ পৰা তেওঁক বস্তা বান্ধি একদম ঘৰত দি পঠাম মোৰ শাহু মায়ে তেওঁক ধুনীয়াকৈ ধুই দি পঠিয়াব এতিয়া এই তিনিটা মিক্স কৰি মুখত ধুনীয়াকৈ লগাই ৰাখিম আৰু এদিনৰ ভিতৰতে বগলীৰ দৰে বগা হৈ যাম তো গাইজ বগলীৰ দৰে বগা হ'বৰ বাবে এতিয়া মই মুখত এই লেপটো লগাই ল'লোঁ কল আনি দিছিল মানুহজনে মোক খাই শক্তি কৰিব মই কি কৰিলোঁ মুখত লগাই বহি আছোঁ মুখখনতো ধুনীয়া হ'ব লাগিব তাৰপিছত এতিয়া লগাই থৈছোঁ যদি ৰিজাল্টটো ভাল হয় আপোনালোকে নিশ্চয় লগাব বহুত বেছি ভাল হয় আৰু চাওঁ কেনেকুৱা হয় আপোনালোকক ফাইনেল ৰিজাল্টটো মই দেখাই আছোঁ